ইতিমধ্যে ডিপাৰ্টমেণ্টে এটা কাম হাতত লৈছে যে প্ৰত্যেক গৰাকী মহিলাৰ আত্মসহায়ক গোটৰ সদস্যাৰ আমি আধাৰ সিডিং আমি কৰাই আছো কাৰণ আধাৰত নম্বৰটো থাকিলে আমি গম পাওঁ যে মহিলা গৰাকী আছে আৰু এপিক নাম্বাৰো আমি লৈ আছো যাতে মহিলা গৰাকী কোনখন গাঁৱৰ আমি ধৰাত পেলাব পাৰো মানে আমি বুজি পাওঁ যে এই মহিলা গৰাকী এইখন গাঁৱৰ তেতিয়া আমি কম্পিউটাৰত চাব পাৰিম যে কোনোবাখন গাঁৱত একেবাৰে নাইয়ে নেকি এই এপিক নম্বৰ পোৱাৰ লগে লগে আমি গুটেইবিলাক ম্যাপিং কৰিব পাৰিম সেই কাৰণে আপোনালোকে ডিপাৰ্টমেণ্টক আধাৰ আৰু এপিক নম্বৰ দিয়াটো আপোনালোকে সহায় কৰিব আৰু লাহে লাহে আত্মসহায়ক গোটসমূহক আৰু সদস্যসমূহক আৰু কিছু নতুন নতুন আঁচনিৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা চলাই আছো আপোনালোকক আমি সময়ে সময়ে জনাই থাকিম আৰু আপোনালোকে আমাক সহযোগিতা কৰিব